এতিয়ালৈকে আমাৰ যেতিয়া দলৰ পৰা কোনো কেণ্ডিডেটৰ নাম উল্লেখ কৰা নাই, আমি সিদ্ধান্ত লোৱা নাই। আলোচনা চলি আছে আৰু এক্সপেক্ট কৰা মানুহ 3-4জনমান আছে। গতিকে অক্টোবৰত ইন দ্য মিডল অফ অক্টোবৰ বাই 20 বা তেনেকুৱা সময়ত আমি কেণ্ডিডেটৰ নাম ডিক্লেয়াৰ কৰিম। আপোনাৰ নামটো এইটো ৰাইজে যদি মোক চিলেক্ট কৰে ডেফিনেটলি ৰাইজলৈ আপুনি কি মেছেজ দিব? ৰাইজক সেইটোকে মই মেছেজ দিম যে আজি পকিৰা গ্ৰামৰ যিটো ব্লক কমিটিৰ মিটিং হ'ল, ইয়াত বিজেপি আৰু UPPL দলৰ সক্ৰিয় কৰ্মীসকলে কমচে কম 250জন মান নিজৰ দল ত্যাগ কৰি পেলাই BPFত যোগদান কৰিছে। সেইটো আপোনালোকে সকলোৱে জানে যে বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল ইয়াত জইন কৰিছে। কোনোবা দলৰ অফিচ ছেক্ৰেটাৰী অফিচ এৰি পেলাই আমাৰ দলত যোগদান কৰিছে। গতিকে সেইটো কিহৰ কাৰণে সকলোৱে দেখিছে, সকলোৱে উপলব্ধি কৰিব পাৰিছে যে পৰিৱৰ্তনৰ নামত যিসকলে চৰকাৰ গঠন কৰিলে, ভুলক্ৰমে ৰাইজে ভোট দিলে, এইটো ভুল হৈছে। গতিকে সেই পৰিৱৰ্তনৰ কথা কোৱা মানুহসকলৰ ওপৰত আমাৰ জীৱন আমি এৰি দিব নোৱাৰোঁ। আমাৰ উন্নয়নৰ কথা তেখেতসকলৰ এৰি দিব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ দায়িত্ব তেখেতসকলক আমি দিব নোৱাৰোঁ, যিসকলে ৰাইজৰ কাৰণে কোনো চিন্তাই নকৰে। গতিকে BPFে ভাল, BPFকে সমৰ্থন কৰিব, এইটোকে গোটেই ৰাইজে সিদ্ধান্ত লৈছে। গতিকে সময়ৰ সকলোৱে BTC বাকী যেন সিদ্ধান্ত লৈ পেলাই BPF পিনি আহে, BPFক সমৰ্থন কৰা আৰু BTC অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰা, উন্নয়ন কাম কৰা, প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সকলোৱে যেন আগভাগ লয়। বাৰিষাৰ দিনত যেহেতু BTC বাকী সকলোৱে কৃষক, চবে কৃষি পথাৰত থাকিব লগা হয়। ইয়াৰ কাৰণে 2 মাহমান আমি BPFে কোনো জেগাত তেনেকুৱা মিটিং লোৱা নাছিল। বাৰিষা শেষ হ'বলৈ গৈছে, এতিয়া আমি গোটেই গাঁৱে ভূঞে সোমাই পেলাই BTCৰ যি হৈ আছে আৰু BPF দলে কি কৰিব বিচাৰে, আগন্তুক MP ইলেকশ্যনটো বেছ কৰি পেলাই সেইবোৰ মেছেজ আমি ৰাইজক দি আছোঁ। আজি পকিৰা গ্ৰামত ডাঙৰকৈ ব্লক কমিটিৰ এটা মিটিং হ'ল। আমাৰ প্ৰেচিডেণ্ট হাগ্ৰামা মহিলাৰী দেৱে ইয়াত আহিছে, আমিও আহিছোঁ। আজি দেখিবলৈ পাইছোঁ, আপোনালোকেও দেখিছে যে ইয়াত 250জনমান UPPL আৰু BJP দলৰ সক্ৰিয় কৰ্মীসকলে নিজৰ নিজৰ দল ত্যাগ কৰি পেলাই BPF দলত যোগদান কৰিছে। গতিকে আগন্তুক নিৰ্বাচনৰ আগত তেনেকুৱা গৰা খহনীয়া গোটেই BPFৰ বাহিৰে UPPL হওক, BJP হওক বা অন্য অন্য দল হওক, তেখেতসকলৰ গৰা খহনীয়া হ'বই। স্যাৰ ইতিমধ্যে এইটো বিষয়ত কি ক'ব? BPFে মুখ্যমন্ত্ৰীৰ পকেটৰ হয় নে নহয় সেইটো গোটেই BTC বাকী দেখি আছে। আমি সিদ্ধান্ত লৈছোঁ, না আমি BJPৰ পকেটত যাম, না কোনোবা ডাঙৰ শক্তিশালী দলৰ পকেটত যাম। BTC বাকী BPFৰ লগত আছে আৰু ৰাজনৈতিক দলৰ শক্তিটো হ'ল ৰাইজ। গতিকে য'ত ৰাইজে আমাৰ লগত আছে, তাত কোনো দলৰ লগত জড়িত থাকি পেলাই কাম কৰা কোনো মিনিং নাথাকে। ৰাইজে আমাৰ লগত আছে BPFৰ লগত। গতিকে BPFে ইণ্ডিপেণ্ডেণ্টভাৱে আগন্তুক পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনটো আমি খেলিম। কোৱা নাই, সেইটো আইনৰ কথা। BTC একৰ্ড হৈছে আৰু সেই একৰ্ডখন আখৰে আখৰে আপোনালোকে জানে, তাতে লিখা আছে 10 তাৰিখ ফেব্ৰুৱাৰী 2003 চনলৈকে যিসকল আছে সকলোৱে BTC বাকী BTCৰ লিগেল চিটিজেনছ। গতিকে তেখেতসকলৰ ইয়াত থকাৰ অধিকাৰ আছে। এতিয়া এভিকশ্যন অৰ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিত থকা সকলো এভিকশ্যন কৰাৰ কাৰণে মানে নটিচ দিছে। ক'ৰবাত মানে পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি পেলাই খাস মাটিৰ পৰা ওলাই যাবৰ কাৰণে নটিচ দিছে। কিন্তু আমি জানা বা আমি সকলোৱে জানো যে আইনে কোনোবা এটা জাতিৰ কাৰণে নহয়। আমি কৈ আছোঁ যে খাস মাটিত বড়োসকলেও আছে, বঙালীসকলেও আছে, অসমীয়াসকলেও আছে। খাস মাটিত যদি মানুহ থাকিব নোৱাৰে, তেতিয়াহ'লে ইন জেনেৰেল সকলো যিসকলে খাস মাটিত আছে সকলোকে নটিচটো দিয়ক।
इन्डिपेन्डेन्स डे स्पेशल अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा। बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सचेन्ज। बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल, बाजाज सिटीनि मडेल आरो पालसार 125 नि गासैबो मडेलनि बाइकखौ आरसि आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो ल'एस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिनानै दोननो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज श'रुमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेशल अफार लोगोसे एक्सचेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंसे हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1,000 रां केसबेक हरफिननाय जागोन। आबुङै मिथिबावनो थाखाय 9395 303 476 9101 547892 जानबुं नम्बराव खौरां लाहरनो हागोन।